Hello guys, welcome to my YouTube channel. এতিয়া উঠিছে মাত্ৰ এতিয়া জাষ্ট বিছনাৰ পৰা উঠিছোঁ ৰাতিপুৱা হৈছে এতিয়া হৈছে মাইৰা উঠি কিনে বহি আছে ল'ৰাও বহি আছে ময়ো জাষ্ট উঠিছোঁ ল'ৰাৰ এক্সাম আছে যিহেতুকে এতিয়ালৈকে একো কৰা নাই উঠিছোঁ এতিয়া হেৰি ঘৰ দুৱাৰ চাফা কৰি কিনে মানে ঘৰ দুৱাৰ সাজি কিনে ল'ৰাক স্কুল ৰেডি কৰি স্কুল পঠাব লাগিব আজি তাইৰ কাৰণে আজি তথাপিও লেটেই হ'ল এতিয়া 7টা বজাত উঠিছোঁ সেনেকৈ এতিয়া মাইৰা এয়া উঠিছে মই উঠিলে তাইও উঠিব মানে এইটো তাৰ অভ্যাসে মই যদি অকণ হিলি দিওঁ তেতিয়াহ'লে তাইও উঠিব এয়া ল'ৰা চাই হোৱা আগলৈ কি কৰোঁ কি নকৰোঁ এয়া উঠি অলপ বাহিৰলৈ আহিছোঁ আপোনালোকক দেখাই দিওঁ বাহিৰৰ দৃশ্যটো কেনেকুৱা হৈছে যিহেতুকে দেখিছে ৰ'দ ওলাইছে এতিয়া ওলাব ধৰিছে এটা ধৰিছে আৰু ধৰিছে গোটেই দিনটো কম্বল ডিগ্ৰী বেছি আগিয়ে লৈছে টাটা 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 দিয়া ফুফু দিয়া হা যোৱা এয়া পৰীক্ষা দিবৰ কাৰণে ৰেডি হৈ গ'ল স্কুললৈ যাবলৈ ওলালে আজি পিছে কি পৰীক্ষা আছে কৈ দেবা হা কেনেকুৱা হ'ব পৰীক্ষা ভাল মানে কেনেকুৱা টপ হ'ব সঁচাকেতো গোটেইখিনি লিখি আহিবিতো লাষ্টত বোলে গম পাওঁ একোৱে লিখা নাই তেতিয়া কি হ'ব মেথছ ইজি হয় নেকি আৰু এয়া মাইৰা কান্দি আছে কান্দি ওলাইছে আহি গৈছে মুখত এয়া মাইৰা কান্দি আছে এয়া মাইৰাৰ বাপেক মোবাইল টিভি এয়া হৈছে মাইৰাৰ ককায়েক স্কুল যাব এতিয়া কি হৈ গ'ল কি হৈ গ'ল লাজ লাগে ভিডিঅ' কৰি এই সদায় বোলে টাইমেই নহয় বোলে টাইম নহয় এটা লিখিবলৈ টাইম পাহৰি যায় ড্ৰাইভাৰ বোলে দিব আধা ড্ৰাইভাৰ বুলি গুচি গ'ল দাদা এতিয়া কাৰ লগত খেলিবা তুমি দাদা গুচি গ'ল কাৰ লগত খেলিবা কি খাইছে মুখত টাটা পাপাৰ লগত খেলো কৰা দাদা গুচি গ'ল ভালে পালো দেখিব পাইছে ই বহুত ধুনীয়াকৈ কথা কয় চবকে নাম ধৰি মাতে আৰু মাছ আহিলে মাছ যোনে যি কৈ পেলাই তাকে কপি কৰে এতিয়া কথা নকয় মানে কেমেৰাৰ ওচৰত আনিলে কথা ক'ব নিবিচাৰে মুনু পাপা ক'ত পাপা পাপা ক'ত গ'ল পাপা ধুনীয়া কথা কয় শান্তি বেছি হৈছে যিহেতুকে কাম বহুত আছে এইটো লোৱা যিহেতুকে কাম দেখা পাইছে ঢেৰ কাম কাপোৰ ধুবলৈ আছে কাপোৰ ধুবলৈ কাৰণে মানুহ এজনী লগাইছোঁ বাৰু কাপোৰটো ধুলে নহ'ব নহয় ঘৰৰ কাম আছে ঘৰ চাফ চিকুণ ভাত বনোৱা তেনেকৈ আৰু ল'ৰাও আহি পাবলৈ হ'লেই তাৰ 10:30 ছুটি দিব বুলি কৈছে আজি কৈছে এক্সামটো সোনকালে চেছ হ'ব কাৰণ পিছবেলা ল'ৰা ছোৱালী আৰু পৰীক্ষা আছে নাকান্দিবা মানুহ বেয়া ক'ব তোমাৰ কেলে কান্দিছা মানুহ কি ক'ব ছোৱালীজনী খালি কান্দি থাকে খালি মাইৰা খালি কৰি খালি কান্দি থাকে তুমি বমাছ নেকি নাকান্দা নহয় আহি দিয়াচোন
কঁকাল বিষাই গ'ল ইমান কাপোৰ আগতে মই ইমান কাপোৰ ধুই মেলিয়ে দিলোঁ তাৰপিছত এইখিনি কাপোৰ এয়া আহি গ'ল আমাৰ মেহেদি স্কুলৰ পৰা আহি গ'ল আহি পেলাই খুব ভাগৰ লাগিলে একে আহি বিছনাত পৰি গৈছে একেবাৰে এতিয়া ঠাণ্ডা খাব বোলে বহুত ভোক লাগিছিলে আৰু এজনী মাইৰা দেখিব পাইছে কিমান বদমাচি কৰি আছে এয়া মই কাপোৰ মেলি আহোঁতে ভাত খোৱা ষ্টাৰ্ট কৰিয়ে দিলে দেখিব পাইছেই তিনিটা বাপেক জীয়েক পিতেকে মিলি কিনে একদম আৰম্ভ কৰি দিছে ভাত খোৱা এই ভাত কিহেদি খাইছ বাবা মাছ দেখিব পাইছেই ৰাতিৰ মাছ আছিলে কি মাছ শ'ল মাছেদি একদম ভাত পূৰা মাৰি দিছে আদা হয় বোলে খাবলৈ কেনেকুৱা লাগিছে তৰকাৰীখন মজা নিমখ নাই টেষ্টি আকৌ নিমখ নাই আচলতে ছোৱালীৰ নখ কাটিবলগীয়া আছিলে কালিয়ে কাটিব লাগিছিলে কালি কাটিব নোৱাৰিলোঁ তাইৰ কাৰণে আজি কাটিব লাগিব তাই সাৰ পাই থাকিলে মানে একেবাৰে নখ কাটিব নোৱাৰোঁ ফুলেহে নখখিনি কাটিব লাগে এতিয়া শুইছে মনে মনে মই নখখিনি কাটি দিওঁ তাইৰ প্ৰথমত নুঠিলেই হ'ল আৰু ইমান ডাঙৰ হৈছে নখখিনি আজি বনাইছোঁ লাও মাছ এয়া শাক ভাজি আৰু এয়া মানে পানী কোমোৰাৰ বাকলি আলু আৰু মটৰ ভাজি ইমান বস্তু বনাইছোঁ তই শুকান খাবি তই মোৰ দুখ থৰি না এই লাও মাছ বনাইছোঁ আজি মজা লাগিব খাই কিনে মানে নহয় আৰু এজনী চাওক এজনী তাক কেনেকৈ উৎপাত কৰি আছে খাব সময়ত চাল কোমোৰা নহয় পানী কোমোৰা আলু কি পানীলাও নহয় পানী কোমোৰা বোলে পানীলাও আকৌ পানীলাও ভাজি পানীলাওৰ বাকলি আলু মটৰ ভাজি নহয় বাকলিটো আৰু আলু মটৰ ভাজিছোঁ আৰু এয়া পালেং শাক ইয়াতো ক'লোৱে লাও মাছ এয়া মাছ লাও দিয়া মাছ